নমস্কাৰ। কিছুদিনৰ আগতে আমাৰ ফেচবুক আৰু এই চেনেলটোৰ জৰিয়তে অসমৰ কাব্য প্ৰেমী ৰাইজলৈ আমি এটা ঘোষণা আগবঢ়াইছিলোঁ। সেই ঘোষণাটো আছিল অসমৰ এটা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান পাণবজাৰস্থিত তেওঁলোকে 5খন কাব্যগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে বিভিন্নজনে আমালৈ পাণ্ডুলিপি প্ৰেৰণ কৰিছে। পাণ্ডুলিপি গ্ৰহণৰ অন্তিম তাৰিখ আছিল 31 মাৰ্চ। আজি 24 মাৰ্চ, গতিকে বেছি দিন নাই। যিসকলে পঠিওৱা নাই এতিয়াও সময় আছে কিছুদিন, তেওঁলোকে 31 মাৰ্চৰ আগতে যেন পঠিয়াই দিয়ে। কাৰণ ইতিমধ্যে আমাৰ হাতত যথেষ্ট সংখ্যক পাণ্ডুলিপি পৰিছে, কিন্তু কিছু সংখ্যকে আমাক হোৱাটছএপত মেছেজ দিছে যে তেওঁলোকে পঠিয়াব, কিন্তু 31 মাৰ্চৰ আগতেই পঠিয়াবলৈ অসুবিধা হ'ব তেওঁলোকে জনোৱা মতে। আচলতে তেওঁলোকক মই অনুৰোধ জনাইছোঁ 31 মাৰ্চৰ আগতেই যেন পঠোৱাৰ ব্যৱস্থা কৰে, কাৰণ ইতিমধ্যে আমাৰ হাতত যথেষ্ট সংখ্যক পাণ্ডুলিপি পৰিছেহি। এই ক্ষেত্ৰত আপোনালোকক জনাব খুজিছোঁ আমাৰ দুটা অসুবিধা হৈছে। 1 নম্বৰ, আমি আহ্বান জনাইছিলোঁ কবিতাবোৰৰ পাণ্ডুলিপিটো PDF কৰি পঠাবলৈ, কিন্তু এছাম কবিয়ে আমালৈ এনেকৈ মেইল কৰিলে যে 50টা কবিতা 50 বাৰে মেইল কৰিছে, অৰ্থাৎ 50টা ফাইলত আহিছে। এজন কবিৰ যদি 50টা ফাইল আহে এটা ফাইলত এটা কবিতা হয়, তেনেহ'লে আমি কেনেকৈ বিচাৰিম? এবাৰ ভাবিছেনে কথাটো? ডাঙৰ সমস্যা এইটো। কেইবাজনো কবিয়ে তেনেকৈ পঠিয়াইছে। ইতিমধ্যে কেইজনমানক আমি এই কথাটো কোৱাত তেওঁলোকে আমালৈ পুনৰ PDF কৰি ভালকৈ পঠিয়াই দিছে, কিন্তু এছামে এতিয়াও কথাটোত গুৰুত্ব দিয়া নাই। গতিকে তেওঁলোকক মই অনুৰোধ জনাইছোঁ 31 মাৰ্চৰ আগতে যেন তেওঁলোকে PDF কৰি এটা ফাইলত কবিতাবোৰ পঠিয়াই দিয়ে। এইটো আমাৰ 1 নম্বৰ সমস্যা। আৰু আমাৰ 2 নম্বৰ অসুবিধাটো হৈছে আমাৰ হাতত ইমান পাণ্ডুলিপি আহিছে আৰু সেই পাণ্ডুলিপিবোৰত ওপৰে চাই আমাৰ ভাৱ হৈছে যথেষ্ট সংখ্যক ভাল কবিতা আমাৰ হাতলৈ আহিছে। এতিয়া সমস্যা হ'ল কাৰ কবিতা লোৱা যাব, কাৰ কবিতা এৰা যাব। এইটো এটা ডাঙৰ সমস্যা। যিহেতু চিলেকশ্যন বডি এটা আছে, তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব, কাৰণ ভাল কবিতাৰ সংখ্যাই যথেষ্ট। গতিকে এই ক্ষেত্ৰত এটা মই প্ৰকাশকক অনুৰোধ জনাম যাতে তেওঁলোকে 5খন গ্ৰন্থৰ উপৰি ইয়াৰ লগত আৰু 2খনমান গ্ৰন্থ সংযুক্ত কৰি পৰিমাণটো বঢ়াই দিয়ে। গতিকে আজিলৈ আৰু বেছি কথা নকওঁ, আজি ইমানতে সামৰিছোঁ। কবিতাৰ জয় হওক। ধন্যবাদ।